আজি আমি আলোচনা কৰিম 2023 বৰ্ষৰ IPLত কোনটো দলে কোনজন খেলুৱৈক লিষ্ট কৰিব আৰু কোনজন খেলুৱৈক ৰিটেইন কৰিব তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আৰম্ভ কৰিছোঁ চেন্নাই ছুপাৰ কিংছ দলটোৰ পৰা। চেন্নাই ছুপাৰ কিংছ দলটোৱে মহেন্দ্ৰ সিং ধোনী, ৰবীন্দ্ৰ জাদেজা, মঈন আলী, শিৱম দুবে, ঋতুৰাজ গায়কৱাড, দেৱন কনৱে, মুকেশ চৌধুৰী, ডবেন পিট্টোৰিয়াছ আৰু দীপক চেহৰক ৰিটেইন কৰিছে আৰু ক্ৰিছ জৰ্ডন, এডম মিলনে, নাৰায়ণ জগদীশন আৰু মিচেল ছেটনৰক চেন্নাই ছুপাৰ কিংছ দলটোৱে ৰিলিজ কৰি দিছে। 2 নম্বৰতে মুম্বাই ইণ্ডিয়ানছ দলটোৱে ৰোহিত শৰ্মা, দেৱাল ব্ৰেভিছ, ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ, ডেনিয়েল ছেমছ, টিম ডেভিড, জফ্ৰা আৰ্চাৰ, জছপ্ৰীত বুমৰাহ, ট্ৰিষ্টন ষ্টাম্পছ আৰু তিলক বৰ্মাক মুম্বাই ইণ্ডিয়ানছ দলটোৱে ৰিটেইন কৰিছে আৰু ফেবিয়ান এলেন, টাইমল মিলছ, মায়ংক মাৰ্কেট, ঋতিক শকিন আৰু এজন ডাঙৰ খেলুৱৈ কাইৰন পলাৰ্ডকো মুম্বাই ইণ্ডিয়ানছ দলটোৱে ৰিলিজ কৰি দিছে। 3 নম্বৰতে কলকাতা নাইট ৰাইডাৰ্ছ দলটোৱে শ্ৰেয়স আয়াৰ, সুনীল নাৰায়ণ, আন্দ্ৰে ৰাছেল, বৰুণ চক্ৰৱৰ্তী, পেট কামিন্স, নীতিশ ৰাণা, শ্বেলডন জেকচন, ৰিংকু সিং আৰু উমেশ যাদৱক KKR দলটোৱে ৰিটেইন কৰিছে আৰু শিৱম মাবি, মহম্মদ নবী, চামিকা কুৰপাৰ্নেট, ৰমেশ কুমাৰ, আজেক্যা ৰাহানে আৰু এৰন ফিঞ্চক KKR দলটোৱে ৰিলিজ কৰিছে। 5 নম্বৰতে ৰয়েল চেলেঞ্জাৰ বেংগলোৰ দলটোৱে ফাফ ডু প্লেছিছ, বিৰাট কোহলি, বানিডু হাছাৰেংগা, দিনেশ কাৰ্তিক, মহম্মদ চিৰাজ, হৰ্ষল পাটেল, শ্বাহবাজ আহমেদ আৰু ৰজত পাটিদাৰ এইকেইজন খেলুৱৈক ৰয়েল চেলেঞ্জাৰ বেংগলোৰ দলটোৱে ৰিটেইন কৰিছে আৰু সিদ্ধাৰ্থ কল, কৰণ শৰ্মা, ডেভিড বিলি, আকাশদ্বীপ আৰু জেছন বেৰনডাব এইকেইজন খেলুৱৈক ৰয়েল চেলেঞ্জাৰ বেংগলোৰ দলটোৱে ৰিলিজ কৰিছে। বাকী থকা দলকেইটাৰ লিষ্ট এতিয়াও ফাইনেল হোৱা নাই। যেতিয়াই ফাইনেল হ'ব তেতিয়াই আৰু এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক জনাই দিয়া হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।